জানেনে, তেজৰ সম্পৰ্ক যেতিয়া টকাৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেতিয়া জানিব যে সেইটো তেজৰ সম্পৰ্ক নহয়, স্বাৰ্থৰ সম্পৰ্কহে মাত্ৰ। যেতিয়া আপোনাৰ সামৰ্থ্য কমি যাব, আত্মীয়জনৰ ব্যৱহাৰো চাব আপোনাৰ প্ৰতি সলনি হৈ যাব। শুনিবলৈ বেয়া, কিন্তু এইটোৱে সত্য। আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইকেইদিন আমানৰ অৰেল এক্সাম চলি আছে, গতিকে তাৰ বাপেকে যেনেকৈ নহওক অফিচ টাইম অলপ সোনকালে আছিলে, কিন্তু লৰালৰিকৈ অলপ টাইমটো মেনেজ কৰি তাক এৰি গৈছিলে স্কুলত, আৰু এতিয়া মই ল'বলৈ আহিছোঁ। আৰু মোক দেখাৰ লগে লগে ল'ৰাৰ একেটাই ৰূপ আৰু একেটাই প্ৰশ্ন, তুমি কেলে আহিলা, পাপা কিয় অহা নাই? আৰু আহি লৈ আজি দুপৰীয়াৰ সাজত মই বনাই গৈছিলোঁ, এইফালে দালি আৰু ডিম ফ্ৰাই কৰিছিলোঁ, আৰু এইফালে আলু পিটিকি লৈছিলোঁ, আচাৰ লগতে গোলনেমুও লৈছোঁ। আজিৰ আবেলি সময়ত লৈছোঁ এটা কাম, সেই কামটো হৈছে অলপ ফুলগছকেইটা মেৰামতি, পাত ফুলগছ আৰু পুলিকেইটাক অলপ মেৰামতি কৰি আছোঁ। যিহেতু এইকেইদিন পূৰা দবা পিঠা বৰষুণ দিয়েই থাকে আৰু পানী মানে একদম টাবকেইটা ভৰ্তি হৈ গছকেইটা অলপ ৰঙা ৰঙা পৰি গৈছে, গম পোৱা গৈ আছে। সেইকাৰণে কি কৰিলোঁ, তলত টাপৰ এটা ফুটা আছিলে, দুটা তিনিটা কৰি দিছোঁ যাতে পানীখিনি ভালকৈ ওলাব পাৰে। অলপ ৰ'দত দি দিছিলোঁ, আজি ৰ'দো ওলাইছিলে। তাৰপিছত এয়া দেখিছেনে অলপ পানীখিনি টানিছে আৰু ফুলগছকেইটা অলপ লহপহকৈ বাঢ়িলে, আৰু গ্ৰীণ গ্ৰীণ কালাৰবোৰ চালে ভাল লাগে। আজিকালি ফুলগছজোপাতকৈ বেছি এই পাত ফুলগছবোৰ বেছিহে ভাল লাগে, হয়নে নহয় আপোনালোকে ক'বচোন। গাইজ, আজিৰ মিনি ব্লগ ইমানতে সামৰিলোঁ। আশা কৰিছোঁ আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক।